নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ আৰু আজি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ, কাৰণ মোৰ চেকআপ আছে। এমাহৰ পিছতে চেকআপত মাতিছিলে, কিন্তু কিছুমান ঘৰুৱা সমস্যা আৰু বতৰটো বহুত বেছি বেয়া আছিলে, যিহেতু যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাস্তাও খুবেই বেয়া, সেইকাৰণে যোৱা হোৱা নাই। আজি এমাহ 15 দিন মানেই হ'ল আজি যাবলৈ ওলাইছোঁ। কালি মা আহিছিলে থকাকে, মাকো যোৰহাটত নমাই আমি ডিব্ৰুগড় যামগৈ আৰু ভাইটি এটাও গৈ আছে লগত, সি শিৱসাগৰত নামি দিব। এয়া আমি দেৰগাঁৱৰ পৰা গৈ আছোঁ, যোৰহাট পোৱাগৈ নাই আৰু 8:30মান বাজিলে এতিয়া ওলাইছোঁ। আৰু এই টাইমখিনি ৰাস্তাত বহুত বেছি ভিৰ হয় আৰু লাহে লাহেও যাব লগা হৈছে, কাৰণ মোৰ অপাৰেশ্যন কৰা বহুত বেছি দিনো হোৱা নাই। দাঁত চাতত পৰিলে অলপ দিগদাৰী লাগে, সেইকাৰণে লাহে লাহে গৈ আছোঁ। আমাৰ ডক্টৰ আহিব পিছবেলা, মানে 2টা বজাৰ পিছত, সেইকাৰণে আমি ধুনীয়াকৈ পাই যাম বুলি ভাবিছোঁ আৰু টাইমত। আৰু মাক থৈ মেলি আমি আহিলোঁ যোৰহাটত। এতিয়া আমি তিয়ক পাবলৈ হৈছে। দেখিছেই নহয় ৰাস্তাৰ অৱস্থা, একেবাৰে গাটো বহুত বেছি পানীও হৈ আছে আৰু কিছুমান মানুহৰতো ঘৰতো পানী সোমাই আছে। এই বৰষুণ দি থকাৰ কাৰণে এনেকুৱা হৈছে আৰু মানুহবোৰৰ খুব অসুবিধা হৈছে। আৰু এতিয়া আমি আহি পালোহি তিয়কৰ ফুডভিলাত সোমাইছোঁ। সেইটো ৰাতিপুৱা আহিছোঁ ঘৰৰ পৰা, একো খায়ো অহা নাই। মই বাৰু অকণমান ভাত খাইছিলোঁ ৰাতিৰে, কিন্তু বাকী দুজনে একো খোৱা নাই, সেইকাৰণে আমি ফুডভিলাত সোমাই ডোচা অৰ্ডাৰ কৰিছোঁ। ৰুটি চব্জি যিহেতু পোৱা নাযায়, সেইকাৰণে ডোচাই অৰ্ডাৰ কৰিলোঁ। আৰু এয়া ডোচা বনাই আছে। প্লেইন ডোচা অৰ্ডাৰ কৰিছোঁ। এতিয়া অহালৈকে আমি অকণমান ৰখিছোঁ, আহিলে খাই বৈ আকৌ ওলাম আৰু। ডোচা বনাই আছে আৰু আমি ৰখি আছোঁ কেতিয়া হ'ব, খাই পেলি কেতিয়া যাম, এনেকৈ ৰখি আছোঁ। এয়া আমাৰ ডোচা আহিলেই আৰু। মই কিন্তু চাটনিটো, চাম্বাৰটো এইবোৰ খোৱা নাই, অকণমান চচ লগাই ডোচা অকণমান খালোঁ, যিহেতু বেছি মছলা খালে অলপ দিগদাৰী লাগে। খাই বৈ আমি ওলালোঁ, এতিয়া গৈ আছোঁ। শিৱসাগৰত ভাইটিজন নামি দিব, তাৰপিছত আমি যামগৈ। আৰু এইটো মই কিনিছিলোঁ পাম্পকিন চিডছ, খাবলৈ বিৰাট মই ভাল পাওঁ। আপোনালোকেও খাই চাবচোন যদি খাই চোৱা নাই। আৰু ভাইটিজনক আমি শিৱসাগৰত নমাই দিলোঁ। এতিয়া আমি ডিব্ৰুগড় পাবলৈ হ'ল আৰু টাইমো 1:30 বাজি গ'ল। আমি অলপ সোনকালে পাম বুলি ভাবিছিলোঁ, কিন্তু লাহে লাহে অহাৰ কাৰণে 2টা বাজিলে আৰু। 2টা বজাত কাৰণ ডক্টৰ আহি পায় বুলি কৈছিলে, তো আমি প্ৰথমে ডিব্ৰুগড়ত থকা মাহী ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু টাইম হৈ গ'ল, সেইকাৰণে প্ৰথমে ডক্টৰৰ তাতে সোমাই দিম বুলি ভাবিছোঁ। খুব বেছি জামো লাগি আছে, অকণমানকৈ বৰষুণো আহিছে। এয়া আমি পাবলৈ হৈছে আৰু। এপ'ল' ক্লিনিকত বহে ডক্টৰ, আৰু ডক্টৰজনৰ নাম হৈছে পুলক কলিতা। খুব ভাল পালোঁ আমি, ব্যৱহাৰ পাতিও খুব ভাল আৰু খুব ধুনীয়াকৈ কিবা এটা সুধিলে বুজাই দিয়ে। আমি গাড়ী ৰখাই সোমাই গৈছোঁ। এপইণ্টমেণ্টটো লৈ ল'লোঁ, ডক্টৰ আহি আছে বুলি কৈছে, সেইকাৰণে আৰু মাহী ঘৰলৈ নগ'লোঁ, ভাবিলোঁ একেবাৰে দেখুৱাই লওঁ, তাৰপিছত যাম। চব আমি বহি আছোঁ, ডক্টৰ আহিলে, মোৰ আগত থকা পেচেণ্টগৰাকী সোমালে, মই ৰখি আছোঁ। তাৰপিছত আমি ডক্টৰৰ ওচৰৰ পৰা ওলাই, ডক্টৰে চব ঠিকে আছে বুলি ক'লে আৰু 2 মাহমানৰ কিছুমান দৰৱ দিছে, বাকী চব ঠিকে আছে বুলি ক'লে আৰু একো টেষ্ট কৰিবও নিদিলে। সেইকাৰণে আমি এতিয়া মাহী ঘৰলৈ গৈ আছোঁ। মাহী ঘৰতে দুপৰীয়া ভাতটো খাম। এতিয়া বাজিলে 3টামান বাজিয়ে গ'ল। মাহী ঘৰ ডিব্ৰুগড়তে হয়, ডিব্ৰুজান বুলি এডোখৰ জেগা আছে, তাতে হয়। মই ইমান বেছি ভালকৈ চিনিও নাপাওঁ বাৰু। এইটো মাহী ঘৰ আহি পালোঁ আমি।
এয়া হাজবেণ্ডে মাহিলে কিবা কিবি অনা বস্তুখিনি আম্মাই দি পঠাইছিলে, এইখিনি দি দিছে। তাৰপিছত আমি মাহী ঘৰত ভাত পানী খাই আকৌ পেহীহঁতৰ ঘৰতো সোমালোঁ। তাৰপিছত এতিয়া গৈ আছোঁ ৰাতি। খুব বেছি বৰষুণ,